নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ বগৰী আচাৰ। বগৰী আচাৰ বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। মইনো বগৰী আচাৰ কেনেকৈ বনালোঁ। বগৰীখিনি মই প্ৰথমতে ঠাৰিখিনি গুচাই ল'লোঁ। গুচাই ভালদৰে ৩-৪ বাৰ ধোৱাৰ পাছত ৰ'দত শুকুৱাই লৈছোঁ। বগৰীখিনিত পানী লাগি থাকিব দিয়া নাই। আৰু এতিয়া এই বাচনটোতে লৈ লৈছোঁ বগৰীখিনি। ইয়াতে সৰু কৰচলি এখনে 2 কৰচলি নিমখ দি দিলোঁ। নিমখ দি এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। হাতেৰেও অলপমান মিলাই ল'ম। এয়া মিক্স কৰি লোৱাৰ পাছত ঢাকন এখন মাৰি 2 দিনৰ কাৰণে থৈ দিম। 2টা ৰাতি থকাৰ পাছত এয়া উলিয়াই নিলোঁ। আৰু এয়া চাওকচোন, বগৰীখিনিত মানে নিমখখিনি গলি গ'ল আৰু বগৰীখিনিও পানী পানী হৈ যোৱা গতে হৈ গৈছে। এতিয়া মই এইখিনি ইয়াতে পানীখিনি টুক যাবৰ কাৰণে থৈ দিম। ইয়াত তলত দেখিছেনে পানী হৈ গৈছে। এতিয়া লৈছোঁ মছলাকেইটা গৰম কৰিবৰ কাৰণে। মছলা ইয়াতে লৈছোঁ ধনিয়া 3 চামুচ, সৰু চামুচ এখনৰ জোখত লৈছোঁ। ইয়াতে দিম চকগুটি 3 চামুচ, কালজিৰা দিছোঁ 1 চামুচ, জিৰা দিম 2 চামুচ, সৰু বাতি এটা এবাতি বগা সৰিয়হ দিছোঁ। যিহেতু তেলটো অকণমান মই কমাই দিম আচাৰত, বগা সৰিয়হটো সেইটো কাৰণে অকণমান বেছিকৈ লৈ লৈছোঁ। এতিয়া মই গেছটো কমাই লৈছোঁ। কমাই লৈ এইকেইটা অকণমান দেৰি ভাজি ল'ম। লৰাই ভাজি থাকিব। এটা দুটা যেতিয়া ফুটিবলৈ আৰম্ভ কৰিব তেতিয়াই মছলাকেইটা নমাই দিব। আৰু মোৰ ইয়াত দেখিছেনে লাহে লাহে ফুটিবলৈ আৰম্ভ কৰিছে। মোৰ এইকেইটা নমাব পৰা হৈ গৈছে। কেৰাহীখনৰ পৰা মই নমাই থ'ম, নহ'লে কেৰাহীখনতে থৈ দিলে বেছিকৈ ভাজ খাই যাব। তেতিয়া মছলাকেইটা ইমান ভাল নহ'ব। মই এতিয়া বেলেগ এটা বাচনলৈ টুকি ল'লোঁ। আৰু এইখন কেৰাহীতে আকৌ মই তেলখিনি গৰমাব লৈছোঁ। তেল মই এয়া জোখত দি দিছোঁ। তেলখিনি লাহে লাহে গৰম হৈ আহিছে। তেলখিনি ধুনীয়াকৈ মোৰ গৰম হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিব পাৰোঁ। এতিয়া অলপ দেৰি থকাৰ পাছত তেলখিনি কুহুমীয়া গৰম হৈ থাকোঁতেনে তেলতে 2টামান পাঁচফোৰণ দি দিছোঁ। আপোনালোকে যদি পাঁচফোৰণ দিলে খাই ভাল পায় তেতিয়া দিব, খাই বেয়া পালে নিদিলেও কোনো কথা নাই। আচাৰত কিন্তু পাঁচফোৰণটো দিলে আচাৰৰ টেষ্টটো আৰু ভাল হয়। আৰু এইফালে এতিয়া উলিয়াই ল'লোঁ বগৰীখিনি। বগৰী মই পকা পকাকেইটা বাছি ল'লোঁ। অলপমান কেঁচাখিনি থৈ দিছোঁ। এইখিনি আকৌ পাছত বনাম। এতিয়া অলপ কমকৈ বনাই দেখাম আপোনালোকক। যিহেতু মই আচাৰ অলপ সৰহকৈ বনাওঁৱেই, এতিয়া অলপমান কমকৈ বনাই দেখুৱাইছোঁ। আৰু ইয়াতে ল'লোঁ মছলা মই 3 চামুচ। যিহেতু মছলাখিনি পিচি লৈছিলোঁ, তাৰে মই মছলা দিলোঁ 3 চামুচ, হালধি গুড়ি দিলোঁ 1 চামুচ, ৰেড চিলি দিছোঁ 1 চামুচ আধা। আৰু ইয়াতে সৰু চামুচ এখনেৰে নিমখ দি দিছোঁ 2 চামুচ। নিমখটো অলপ কমাই দিছোঁ, যিহেতু প্ৰথমতে নিমখটো দিয়া হৈ আছিলে। এতিয়া বগৰীখিনি আৰু মছলাখিনি ভালদৰে মিক্স কৰি লৈছোঁ। বগৰীখিনিত যাতে ভালদৰে মছলাখিনি লাগি ধৰে। আৰু তেলকণো দি দিলোঁ। দি মই তেলতে যিহেতু পাঁচফোৰণ 2টামান দি দিছিলোঁ, পাঁচফোৰণকেইটাও দি দিছোঁ। দি মই এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোককো দেখাই যাম। মই ইয়াতে এটা কথা পাহৰিয়ে গৈছোঁ। জলকীয়া মই কাটি থৈ দিছিলোঁ। মিহি মিহিকৈ কাটি লৈছোঁ, মানে মিক্সাৰত দি লোৱাৰ আগতে। সেয়া এতিয়া দি দিম। আপোনালোককো দেখাই যাম। ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এয়া দেখিছেনে, বগৰীত এতিয়া জলকীয়া দিবলৈ লৈছোঁ। জলকীয়াখিনি এনেকৈ মিক্সাৰত দি লৈছোঁ। মানে জলকীয়াখিনিত কিন্তু পানী লাগি থাকিব নিদিব দেই। জলকীয়াখিনি মই ধুই শুকুৱাই লৈছোঁ, তাৰপিছতহে মিক্সাৰত দিছোঁ। আৰু এতিয়া জলকীয়াখিনি দি আচাৰ ৰেডি হৈ যাব। বহুতে কয় আচাৰ বনালে ভেঁকুৰি যায়। আপোনালোকে যদি এনেধৰণে আচাৰ বনাই চায়, বছৰ বছৰ থৈ দিলেও আচাৰ কেতিয়াও ভেঁকুৰি নাযায়। যদিহে এনেধৰণে বনাই চোৱা নাই, এবাৰ বনাই চাব পাৰে। মই কিন্তু আচাৰ অকল ঘৰত খাবৰ কাৰণেই নবনাওঁ দেই। মই আচাৰ বেচিবৰ কাৰণেও বনাওঁ। আৰু ঘৰৰ পৰাই বনাই ঘৰৰ পৰাই বেচি থাকোঁ। আগতো কৈছোঁ বাৰু ভিডিঅ'ত, আজিও কৈ দিছোঁ আৰু মই আচাৰ বেচিও থাকোঁ। এই বৈয়ামটোতে এবৈয়াম অৰ্ডাৰ আছে। এই বৈয়ামটো দিব লাগিব।